ৰসায়নৰ কিছুমান প্ৰাথমিক ধাৰণা এই চেপ্টাৰটোৰ এইটো টপিক আজি মই তোমালোকক পঢ়াম পদাৰ্থৰ প্ৰকৃতি বুলি কয় নেচাৰ অফ মেটাৰ বুলি কয় এতিয়া আমি প্ৰথমতে বুজি পাব লাগিব পদাৰ্থ মানে কি যাৰ ভৰ আছে আৰু যিয়ে ঠাই কৰে তাকে কি বুলি কয় পদাৰ্থ বুলি কোৱা হয় যিকোনো বস্তু এটা লোৱা যেনে কিতাপ এখন লোৱা কিতাপখনে ঠাই আগুৰি আছে নে নাই আছে নিশ্চয় আছে আৰু কিতাপখনৰ এটা কি আছে ভৰ আছে তো সেইকাৰণে কিতাপখনক আমি কি বুলি ক'ম পদাৰ্থ বুলি ক'ম ঠিক সেইদৰে তুমিও পদাৰ্থ ঠিক সেইদৰে এই তুমি চাৰিওফালে যিমানবিলাক বস্তু দেখা পাই আছা সেই সকলোবিলাক বস্তুৱে তোমালোকৰ কি হৈছে ঠাই আগুৰি আছে আৰু সিহঁতৰ এটা ভৰ আছে তো সেইকাৰণে তুমি চাৰিওফালে যিমানবিলাক বস্তু তুমি দেখা পাই আছা তোমাৰ সেই সকলোবিলাক বস্তু তোমালোকৰ পদাৰ্থই হয় সো এতিয়া পদাৰ্থৰ দুটা অৱস্থা থাকে এটা ভৌতিক অৱস্থা এটা ৰাসায়নিক অৱস্থা আজি মই তোমালোকক ভৌতিক অৱস্থাটোৰ বিষয়ে পঢ়াম আৰু ইয়াৰ ওপৰত 2024ত তোমালোকৰ পৰীক্ষাত প্ৰশ্নও আহিছে সো সেইবাবে তো এতিয়া তোমালোকে নেক্সট পেজটো চোৱা পদাৰ্থৰ ভৌতিক অৱস্থা কেইটা আছে তিনিটা আছে তোমালোকে জানা অলৰেডি কঠিন জুলীয়া আৰু গেছীয় এইকেইটাৰ বিষয়ে আমি এতিয়া তোমালোকক পঢ়াই দিম এতিয়া তোমালোকে চোৱা পদাৰ্থৰ ভৌতিক অৱস্থাৰ বিষয়ে মই ক'লো তিনিটা আছে কঠিন জুলীয়া আৰু গেছীয় এতিয়া মনত ৰাখিবা যিটো কঠিন পদাৰ্থ আছে সেই কঠিন পদাৰ্থত এই কণা মানে কি হ'ব পাৰে জানা কণা মানে পৰমাণু অণু বা আয়ন হ'ব পাৰে সেইটো তোমালোকে মনত ৰাখিবা এতিয়া মনত ৰাখিবা কঠিন পদাৰ্থত কণাবিলাক ওচৰা ওচৰি গৈ থাকে হৈ গ'ল আৰু নিজৰ ঠাইতে দুলি থাকে ইহঁতে ক'তো যেনি তেনি গতি কৰিব নোৱাৰে এটা ঠাইতে থাকিব দুলি থাকিব হৈ গ'ল আৰু ওচৰা ওচৰি গৈ থাকিব মই ছবিটো আঁকি দিছো তোমালোকক হৈ গ'ল কণাবোৰ অতি ওচৰা ওচৰিকৈ এটা নিৰ্দিষ্ট ক্ৰমত সজ্জিত হৈ থাকে আৰু ইহঁতৰ কণাবিলাক খুব ডিচিপ্লিনত সজ্জিত হৈ থাকে নিৰ্দিষ্ট ঠাইত থাকে আৰু ইহঁতে যেনি তেনি গতি কৰিব নোৱাৰে এইখিনি ইহঁতৰ কেৰেক্টাৰিষ্টিক্স যিহেতু কঠিন পদাৰ্থত থকা কণাবিলাক যেনি তেনি গতি কৰিব নোৱাৰে আৰু ইহঁতে ওচৰা ওচৰিকৈ খুব অতি ওচৰা ওচৰিকৈ যিহেতু এটা নিৰ্দিষ্ট ক্ৰমত থাকে সেইবাবে ইহঁতৰ নিৰ্দিষ্ট আয়তন আৰু নিৰ্দিষ্ট আকৃতি আছে তো তোমালোকে সেইটো মনত ৰাখিবা এতিয়া জুলীয়া পদাৰ্থত কি হয় জুলীয়া পদাৰ্থত কণাবিলাক ওচৰা ওচৰিকৈ থাকে কিছু পৰিমাণে কিন্তু ইহঁতে ইফালে সিফালে গতি কৰিব পাৰে যাৰ বাবে কঠিন পদাৰ্থবিলাকৰ নিৰ্দিষ্ট আয়তন আছে কিন্তু আকৃতি নাই এটা নিৰ্দিষ্ট পাৰফেক্ট শ্বেপ নাই মনত ৰাখিবা তো এই কুৱেশ্যনটোৱে 2024ত তোমালোকৰ আহিছিল যে কোনবিলাক পদাৰ্থৰ তোমালোকৰ কি হয় নিৰ্দিষ্ট আয়তনটো আছে কিন্তু নিৰ্দিষ্ট আকৃতি নাই বুলি সুধিছে প্ৰশ্নটো হৈ গ'ল এবাৰ গেছীয় কণাবিলাক যথেষ্ট দূৰে দূৰে থাকে আৰু যেনি তেনি গতি কৰি থাকে ইহঁতে হৈ গ'ল সো সেইবাবে ইহঁতৰ কি নাই নিৰ্দিষ্ট আয়তনো নাই নিৰ্দিষ্ট আকৃতিও নাই এই তিনিটা টপিকৰ ওপৰত যিকোনো প্ৰশ্ন সুধি দিব পাৰে এইবাৰ আমি নেক্সট ক্লাছত তোমালোকৰ পদাৰ্থৰ ৰাসায়নিক অৱস্থাৰ বিষয়ে পঢ়িম সেইটো দীঘলীয়া হয় তো সেইকাৰণে তোমালোকে চাই থাকিবা